নমস্কাৰ সকলোকে আমাৰ আন এটা ভিডিঅ'ৰ মাজলৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া পিছবেলা ওলাই আহি আছোঁ। অকণমান পৰীক্ষা চলি আছে, এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছিলে, যিহেতু গম পাই আপোনালোকে ভিডিঅ' দিব পৰা নাই। এতিয়া বৰ্তমানলৈকে 3টা পৰীক্ষা গ'ল। ইংলিছ গ'ল, অসমীয়া গ'ল, এন্থ্ৰপলজি গ'ল। কালি এন্থ্ৰপলজি হৈ গৈছে, 14 তাৰিখে এন্থ্ৰপলজি হৈ গৈছে। আৰু 16 তাৰিখে এন্থ্ৰপলজি হৈ গৈছে। 14 তাৰিখে অসমীয়া আছিলে, 16 তাৰিখে এন্থ্ৰপলজি আছিলে। তো পৰীক্ষা দিলোঁ, আহিলোঁ। এতিয়া মাজতে আকৌ নাই, পূৰা একদম মাৰ্চৰ 5 তাৰিখে পৰীক্ষা আছে, এডুকেশ্যন আছে। তো এতিয়া সেইটো কাৰণে আমাৰ পাপাহঁতৰ মানে এটা গোট আছে, বহুমুখী আত্মসহায়ক গোট বুলি। তো এই গোটটোৱে মানে থিয়েটাৰ আনিছে, ইতিহাস থিয়েটাৰ আনিছে। তো তালৈ গৈ আছোঁ এতিয়া। পেণ্ডেল তৰি আছে বোলে, কেনেকৈ কি হৈছে চাওঁগৈ। আকৌ ৰাতি যিহেতু থিয়েটাৰ চাবলৈ আহিব লাগিব। সেইফালে আছে আমাৰ টিকুবত, কিবা এটা কৈ দিয়ক। ভাল লাগিছে থিয়েটাৰ চাবলৈ গৈছোঁ একদম। এতিয়া পেণ্ডেলটো চাওঁ, নিজেও চাওঁগৈ, আপোনালোকৰ দেখা নাই গাইছি। আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ বিকাশ দা ৰখি আছে সেইফালে, তাত আছে বিকাশ। এইফালে গাইছে, এইফালে আমাৰ বিকাশ ভকত আছে, সেইফালে নিবিড় আছে। নিবিড়ে এবাৰ মেট্ৰিক পৰীক্ষা দি আছে। কেনেকুৱা হৈছে পৰীক্ষা? বেয়া গৈছে নি পুৰা? মিমবুটি যাব চাবা আকৌ। ঐ বিকাশত পৰীক্ষা কেনেকুৱা হৈছে? মজা ফালি দিছে নে পুৰা? ফালি দিছে নে পুৰা? মানে গাইছ, এন্থ্ৰপলজি পেপাৰখন কি হ'ল, আমাৰ অলপমান আউট অফ চিলেবাছ আহিলে। 70 নম্বৰ থাকে, আৰু 50 নম্বৰ মানে 48 নম্বৰ আউট অফ চিলেবাছ আহিছে। গাইছ সেইটোৱে পৰীক্ষা দিলোঁ আৰু কালি। এইফালে গৈ আছোঁ, মামালে মানে বিনম্ৰ অনুৰোধ জনাইছোঁ পাছ কৰাই দিবলৈ। এইজনে একদম ইনষ্টাগ্ৰামত পোষ্ট এটা লিখি দিছে, মামাক টেগ কৰি। তো এইফালে গাইছ পূৰা ফাইনেলি আহি ট্ৰাক চাকবোৰ পাই গৈছে। এইফালে মানুহে কাম লাগি আছে, অকণমান আন্ধাৰতে গৈছে মানে, সূৰ্যটো এইফালে আছেতো গাইছ। ইতিহাস সেইফালে গাইছ, এইফালে চাহ কাউণ্টাৰ, এইফালে বতৰে প্ৰথম শ্ৰেণী এইফালে গেলাই টিকেট চিকেট আছে গাইছ মানে এইবোৰ। এইফালে এণ্টিটো গাইছ ফাইনেলি। এইফালে চবেই মানুহে নিজৰ কাম লাগি আছে। সেইফালে আছে গাইছ থিয়েটাৰ। তো এইফালে এইটো গেলাৰী গাইছ, ইয়াৰ পৰা গেলাৰী আছে একদম পূৰা তালৈকে আছে পূৰা। এইফালে চকী পাই দিছে পূৰা ধুনীয়াকৈ। এইফালে বৰ্তাতে কাম লাগি আছে, চবেই কাম লাগিছে। চাৰা বিলাই আছে গাইছ। সেইটো ষ্টেজটো আমি ষ্টেজৰ ওপৰত গৈ এবাৰ দেখামগৈ আপোনালোকক কি হৈছে চব দেখামগৈ গাইছ। আজি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিয়ক গাইছ। এইটো ষ্টেজৰ বেক চাইডটো, সেইটো ষ্টেজটো পূৰা, এইটো ষ্টেজটো ইয়াতে নাচিব মেলিব, দবদবাই ইয়াত থাকিব, দবদবাই থাকিব গাইছ। আৰু এইফালে বাকী আছে ইয়াত কাম কৰা বস্তু, মানে ইয়াত বস্তুবোৰ আছে আৰু গাইছ, কি বনাব, কি কৰিব। এইবোৰ মানে গ্ৰীণ ৰুম, ইয়াত চব মানে ড্ৰেছ চেছ পিন্ধিব মানুহে গাইছ। সেইফালেও আছে মানুহ, সেইফালেও আছে একদম পূৰা গ্ৰীণ ৰুম। দাদা এইকেইটা গ্ৰীণ ৰুম ন? ইয়াত চব হেৰি চেৰি কৰিব গাইছ। গেলাৰীৰ পৰা ভিউটো এনেকুৱা আহে বোলে গাইছ। এতিয়া ওপৰে দি থোৱা আছে, কিবা কওক। হা ইউ আৰ মলুৱা বান্দৰ? অ' ৱাও ৱাও। সেইফালে চবে গোটেইকেইটাকে কাম লগাই দিছোঁ গাইছ। বেয়া আছে দেই কথা কৈছোঁ দেই। মই কামখিনি কৰি থৈ আহিলোঁ, গোটেইখন খেলি মেলি কৰি গাইছো তেহঁতক কৈছোঁ ভালকৈ কামটো কৰিবলৈ, নাই কৰা কামটো ভালকৈ। আকৌ নাগে কওক, সেইটোকে কৈছোঁ ভালকৈ কামটো কৰিবলৈ কৈ আছোঁ। তেতিয়া ডাঙৰকৈ ক'লে গাইছ। মানে এইফালৰ পৰা একদম পূৰা এনেকুৱা গৈছে গাইছ। একদম এইফালে ইতিহাস থিয়েটাৰ পৰা মাৰি থৈ আছে, একদম পূৰা বাউণ্ডেৰী চাউণ্ডেৰী লগাই দিছে। এইফালৰ পৰা পূৰা একদম ইয়াৰ পৰা তালৈকে বাউণ্ডেৰী লগাই দিছে। আৰু এইফালে মানুহে কাম কৰিছে, চবেই দোকান দি আছে। সেইফালে বস্তু আহি আছে গাইছ। এইফালে আমাৰ পাপাই লাগি আছে পূৰা, এই পিতাজীৰ হাতত এইজন মাজত আহি থকাজন, সেই আউৰা। এইফালে একদম পূৰা কৃষ্ণ দেই, একদম পূৰা এক্টৰ উঠি লোৱা গাইছে। গাইছ এইফালে কোনোবা নাই, এইটো বেলেগ কথা হ'ব। হ'লেও এইকেইটা আছে ন, এইকেইটা চাব। তো এইফালে এনেকৈ আছে, এইফালে এইবোৰ ঠিক ঠাক হৈ আছে বুলি ভাবিছোঁ। এনেকৈ উঠি দিছোঁ গাইছ। এনেকৈ যেতিয়া মই এদিন এক্টৰ যেতিয়া বনি যাম, এনেকুৱা থিয়েটাৰটো মোৰ থাকিব ন। ইয়ে তো গাইছ এখন এনেকুৱা হৈছে পূৰা। তো গাইছ ৱাও, এইবোৰ লাইট চাইট আছে পূৰা। এনেকৈ মানুহ এটা ৰখি থাকিব ইয়াত, এইখন আউট ৰখি থাকিব নহয়, আউট আছে গাইছ। এনেকুৱা ৰখি থাকিব তাৰপিছত ৱাও গাইছ, চুলুলু এনেকুৱা গাইছ। একদম পূৰা ইয়াত লাইট চাইট লাগি আছে, একদম পূৰা এনেকুৱা হৈ আছে। সেইফালে বস্তু আছে, তাত মানুহে কাম কৰিছে। এইফালে মানুহ আছে গাইছ। তেতিয়া নামি যাওঁ, মানে তাত কাম লাগিব লাগেতো, এইফালে আকৌ নামি আহিব লাগিব। ডাইৰেক্ট ক'ত চাম? গেলাইট দপদপনি ক'ত হ'ব? গেলাইট লেভেল আছো ন আমাৰ। মোৰ ডাঙৰ মানুহৰ হাত মিলাবলৈ দিগদাৰ যায়। সেইফালে মুনো যাবা নে থিয়েটাৰ চাবলৈ একপাক? মুখৰ ওলোৱা নাই আজি গেলাইট ডাইৰেক্ট দপদপনি হ'ব গাইছ। আজি দৰা জাতি গাইছ।
অঁ এইটো ক'বলৈ পাহৰি গৈছোঁ মই আজি গাইছ আজি মানে যিখন আমাৰ হেৰি আছে আজি আমাৰ যিখন থিয়েটাৰ মানে নাটকখন আছে সেইখন নাম হৈছে দৰা যাত্ৰী আৰু ফাইনেলি গাইছ সেনেদৰে পিন্ধি ল'লোঁ গাইছ এইফালে জোতা চোতা পূৰা লগাই লৈছোঁ তলফালে পিন্ধিছে ওপৰফালে পিন্ধিছে গাইছ পিন্ধিছে এই যাবলৈ ৰেডি হৈ আছে আমি মাহেত গৈ আছোঁ তো গাইছ এতিয়া যেতিয়া লাইট চাইট লগাই দিছে পূৰা এনেকুৱা একদম সেইটো লগাই দিছে এইফালে মানুহৰ দোকান আছে গাইছ এইফালে চব মানুহবোৰ ৰখি আছে এইফালে বস্তু আহি পাই গ'লি গাড়ী একদম চাওক এইফালে থিয়েটাৰ বস্তু আহি পাই গ'লি এইফালে এক্টৰ আহি পাই গৈছে গাইছ যাব লাগে এণ্টি মাৰি দিব লাগে গাইছ ভলণ্টিয়াৰ কাম পুৰা চলি আছে মানুহ গাইছ মানুহ এইফালে চব মানুহ এইফালে আমাৰ আছে কাম লাগি আছে পূৰা এইফালে গাইছ মানুহ পূৰা মানুহ তালৈকে আছে গাইছ ইয়াত সকলোখিনি আহি মানুহ এনেকৈ উপস্থিত হৈ গ'লি এইফালে এইবোৰ গ্ৰীণ ৰুম ইয়াতে বস্তু কৰি থোৱা আছে গাইছ এইবোৰ গ্ৰীণ ৰুম এইফালে মানুহ আছে গাইছ চবফালে মই গাইছ পাৰ্মিশ্যনটো যেতিয়া উলিয়াই দিলোঁ সেইটো কাৰণে ঠিক হ'ল এইটো ষ্টেজৰ বেক চাইডটো এইবোৰ এই ষ্টেজটো বেক চাইড অকণ পিছতকৈ নাটক হ'ব পূৰা ধুনীয়া ধুনীয়া বস্তু নাটক আহিব মই এনেকৈ পাৰ্মিশ্যন লৈ আছে তেনেকৈ গুচি আহিলোঁ এইফালে পিছফালে চাবলৈ এই অথনি যিটো ষ্টেজ দেখিছিলে এতিয়া আগফালে বস্তু হৈ আছে ইয়াতে অলপ পিছত আহি শিকিব নাচিব মেলিব তো আপুনি লাইটৰ কাম কৰে ন আচ্ছা আচ্ছা এইফালে ইয়াতে বস্তু চস্তু আছে চব সকলোখিনি ইয়াত লাইটৰ বস্তু চব ঠিক ঠাক কৰি থোৱা আছে গাইছ এইফালে চাবলৈ হ'লে গাইছ এইফালে বিচনা চিচনা ৰেডি কৰি থোৱা আছে পূৰা এইফালে গীটাৰ আছে এইফালে মটৰ বটল এটা দিছোঁ গাইছ মটৰ বটল আছোঁ গাইছ একদম পূৰা চাওক না গাইছ একদম পূৰা তলৰ দেখিনি তলত এনেকুৱা বস্তু আছে তলত গছ চছ ৰাখি থোৱা আছে বস্তু ৰাখি থোৱা আছে পূৰা এইফালে বস্তু আছে এইবোৰ তেখেতৰ নিজৰ নিজৰ বস্তু গাইছ Oh guys! Gusti gole. Kira kan teh? মানে গাইছ মই আজি নাটক এই নাটকখনৰ কথা কৈছোঁ আপোনালোকক মানে মই কি পাগল হৈ গৈছোঁ নাটকখন চাই এই নাটক এনেকুৱা নাটক বুলি কয় অভিজিত ভট্টাচাৰ্য দ্বাৰা যিখন নাটক মা কচমে গাইছ কি বে কিন্তু এনেকুৱা এটা জেগাত এনেকুৱা এখন ষ্টেজত আগলৈ মোৰ থিয় হ'বলৈ চান্সটো পাবলৈ হ'ল আৰু দেই মানুহে বোলে ভাগি গৈছে গাইছ এতিয়া বৰ্তমান চাওক মানুহ ধুনীয়া লাগিলে মজা এখন মানে আকৌ কাইলৈ আছে মানুহ অহা প্ৰেমিক বলা গাইছ নামি দিয়া বোলে পুৰা বিন্দাছ থেংক ইউ গাইছ যদি ভিডিঅ'টো ভাল লাগে ভাল লাইক আকৌ কাইলৈ লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই